মোৰ কপালখন ইমানো বেয়া নহয় আৰু মোৰ বোৱাৰীজনী ইমান ভাল মোক চাহৰ যোগান ধৰে ভাতৰ যোগান ধৰে মোৰ কাপোৰ ধুই দিয়ে আৰু তিলেশ্বৰীহঁতে কি বোৱাৰী পাইছে মোৰ ভাতো নিদিয়ে চাহো নিদিয়ে আৰু গোটেই গাঁওখন ঘূৰি ফুৰে সিহঁতৰ বোৱাৰীবিলাক কেনেকুৱা আৰু মা ইমান ভাল মোক সময়মতে খাবলৈ দিয়ে আৰু মোৰ চব কথাই শুনে সেইকাৰণে মোৰ কপালখন বহুত বেছি ভাল আৰু সিহঁতৰ তুলনাত বহুত বেছি ভাল আজি বৰষুণে দি আছে পাই কাপোৰখিনি নুশুকাবই চাগে এই নুশুকালেও কথা নাই কাইলৈ শুকাব বোৱাৰী বহা চাহ নিলা তুমি নোখোৱা নেকি চাহ নাই নাখাওঁ মই খাই ল'বা অলপমান পাছতকে দিয়া তুমি আজি ভাতকেইটা বনাবা মোৰ অলপমান গাঁৱত কাম আছে মই কামখিনি কৰি আহোঁগে ছ'চাইটি অলপমান কাম আছে তুমি ধুনীয়াকে ভাতকেইটা বনাবা দেই আজি তুমি টেঙা আঞ্জা বনাবা আৰু বেলেগ কোনোবা মানুহ আহিলে দৰ্জাখন খুলি নিদিবা অচিনাকি মানুহ আহিলে দেই দিয়া ফুলেশ্বৰী আৰু বোৱাৰীকৰ ইমানেই মিল মোৰহে বোৱাৰীজনীৰ লগত মিল চিল নাই আজি ৰচোন এটা ঘৰখনো ভাঙি থৈ আহিম আহিলো আৰু পাই গাঁৱৰ পৰা বোৱাৰী আহিলো অহা অলপমান দেৰি হ'ল পাই এই গাঁৱতে ঘৰত পায়স খুৱাইছিলে এইকাৰণে অকণমান দেৰি হ'ল ভাত এতিয়া এই খাওঁ ব'লা তুমি ইমান কষ্ট বনাইছে যেতিয়া ব'লা নহ'লে উলিয়াই দিয়াগে ভাতকেইটা কোননো আহক আছো আহক কোননো তিলেশ্বৰী তই আহ বহি বহুত দিন অহাই নাই তই খবৰ ভালনে তোৰ খবৰ বেয়া তোৰ মোৰ বহুত ভাল বোৱাৰীজনী ক'ত গ'ল আজি ভিতৰতে আছে ভাত খালো দুজনীয়ে টেঙা আঞ্জা দি আজি টেঙা আঞ্জা ৰান্ধিছিলো মানে মই ৰন্ধা নাই আৰু বোৱাৰীজনীয়ে ৰান্ধিছে বহুত ধুনীয়া ৰান্ধে তাই ফুলেশ্বৰী কথা এটা শুনছা কি বোৱাৰীক যে চল নিদিবি বেছি কিয় মোৰ বোৱাৰীকতো মই পাত্তাই নিদিওঁ কিয় মেকআপ চেকআপ আনি নিদিবি কাপোৰ চাপোৰ নিদিবি কিনি নতুন কি কথা ক'ব লাগিছ তই এইবোৰ এই মই তোৰ ভালৰ কাৰণেহে কৈছো তোৰ বোৱাৰীক একো আনি নিদিয় নেকি এই মোৰ বোৱাৰীকতো এটা সূতাও আনি নিদিওঁ নিজে বৰ ধুনীয়া কাপোৰ পিন্ধি ঘূৰিব পাৰ তই মই তোৰ ভালৰ কাৰণেহে কৈছো বেয়া নাপাবি শুনচোন কচোন যৌতুক চৌতুক আনিছেনে নাই কোনে বোৱাৰীয়ে নাই না আৰু তই কি কথা ক'লা হয় তই কিয় তোৰ বোৱাৰী যৌতুক আনিছে নাই ভাল নহয় গম পা নাই ঘৰ ভঙা মানুহ তোক চাহ খাম বুলি ভাবিছো চাহ নানো খাওঁ ওলা তই ঘৰ পা আজি কৰা অপমান মই কেতিয়াও পাহৰি নাযাওঁ ফুলেশ্বৰী তোৰ ঘৰ মই ভাঙিহে এৰিম এতিয়া মই চাওঁ ঘৰ মায়ে ফোন কৰিছে ভালে আছ মা মই ভালে আছো তোক ভালে মৰম কৰেনে নকৰে বহুত মৰম কৰে খবৰ খাতি ভালনে ভালে আছো তোমাৰ ভালনে মোৰ ভালেই শাহুৰ লগত মিলি জুলি থাকিবি এতিয়া মই ভাত খাব যাওঁ দিয়া মোৰো কাম আছে কাম অলপ কৰি লওঁ বোৱাৰী মাকত যায় মই সৰু ভাইটোৰ ঘৰৰ পৰা আহোঁগে তাৰ বোলে গাটো ভাল নাই তাকে যাওঁ কইনাজনী অকলে আছে নহয় তাকে মই লাটুকি কৰি কৈছোঁ ৰাতি থকাৰ কাৰণে তুমি চিন্তা কৰিব নালাগে ধুনীয়াকৈ দুজনীয়ে বনাই মেলি খাবা মই কাইলৈ পাছবেলা সময়ত আহিম দেই আৰু চিন্তা নকৰিবা তুমি ভালকৈ থাকিবা সোনকালে আহিব ঠিক আছে সোনকালে আহিম দিয়া থাকা বাই বাই আজি ঘৰত ফুলেশ্বৰী নাই বুলি শুনিছোঁ যাওঁচোন তাই বোৱাৰীজনীক কথা লগাই থৈ আহোঁ বেয়া কৰি থৈ আহোঁ মা নাই নেকি ঘৰত নাই মাজনী ইমান ধুনীয়া ছোৱালীজনী কিনা মিলাই শেষ হৈ গৈছে যে ঘৰত কাম মায়ে নকৰে নেকি মা কাম কৰিব নিদিওঁ নহয় তুমি ঘৰত কাম কৰিব দিবা আকৌ তোমাৰ একদম মানে ইমান ধুনীয়া ছোৱালীজনী কিনা মিলাই শেষ হৈ গৈছা কাম কৰিবলগীয়া নাই নহয় মা আৰু মইহে থাকোঁ তথাপি কাম কৰিব দিবা তোমাৰ ইমান ধুনীয়া লগকেইটা কি হ'ল কাম কৰি থাকোঁতে থাকি যায় অকণমান আকৌ কাম কৰিব দিবা মা দেখা নাই নেকি ইমান ধুনীয়া মেলিকে হৈ পিনি যায় ক'ৰবালৈ গ'লে তুমি ঘৰতে ষ্টাইল কৰি থাকিবা ভাল ভাল কাপোৰকেইটা পিন্ধি থাকিবা আৰু মেকআপ চেকআপ কৰি থাকিবা আকৌ হাঁহি কাটিব দিবা তাৰপিছত মাক কাম কৰিব দিবা আকৌ মায়ে বহুত মৰম কৰে এই তোমাক ওপৰৰ মৰম কৰে ভাল নাপায় মোক কৈছে নহয়
তাইক তোমাক বোলে দেখিবই নোৱাৰি সেইকাৰণে তোমাক ভালৰ কাৰণে কৈছোঁ লোকৰ বোৱাৰীবোৰ ইমান শকত জাকত থাকে ইমান ধুনীয়া হৈ থাকে তুমি দেখোন চাবা আকৌ কি সঁচাকৈ কৈছে মোৰ কথা বেয়াকৈ নাই অঁ মই যে ক'বই নোৱাৰোঁ ইমান বেয়াকৈ কৈছে মায়ে মোক ইমান বেয়া পায় বুলি ভবাই নাছিলোঁ তোমাক বহুতে বেয়া পায় মই ভালৰ কাৰণে কৈছিলোঁ হ'ব দিয়ক খুৰী বহক মই চাহ একাপ বনাম অঁ ঘৰ পালোহি আৰু পাই অঁ ফুলেশ্বৰী তই ক'ত ৰৈ আছ ক'ত যা তই এই মই এফালৰ পৰা আহোঁ হয় নেকি ক'ত গৈছিলি তই এই মই ভাইটোৰ ঘৰলৈ গৈছিলোঁ বৰষুণে দি আছে পাই কালি গৈছিলোঁ গাটো ভাল নাই সেইকাৰণে গৈছিলোঁ কালি তহঁতৰ ঘৰত গৈছিলোঁ নহয় গৈছিলে নেকি তাৰপিছত তোৰ মানে বোৱাৰীজনী ইমান বেয়া ব্যৱহাৰ কৰিছে তাইৰ লগত হয় নেকি? তোৰ কথা বহুত বেয়াকৈ কৈছে হয় নেকি মোৰ বোৱাৰী এনেকৈ নকয় নহয় নাজানো আৰু তোৰ মিছা নিচিছে আৰু হয় নেকি হ'বচোন দে তই যা নহ'লে মই গৈ পিনে সুধোমগৈ তাই কি কৰিছে বোৱাৰী অঁ আহিলোঁ বাৰু এই বৰষুণ দিছে যে তিতিবুৰি আহিলোঁ পাই মই কাম কৰি ভাগৰি গৈছোঁ আজি তাইৰ কথাবোৰ বেলেগ বেলেগ হৈছে কৰিব নোৱাৰোঁ সদায় নখ চববোৰ ভাগি গৈছে আপুনি ভাত বনাব আজি তোমাৰ কথাবোৰচোন বহুত চেঞ্জ হ'ল আৰু পইচা দিব মেকআপ কৰিব লাগে মোক আজি মোক বোৱাৰী এনেকৈ বেয়াকৈ ক'লে আৰু তিলেশ্বৰীয়ে মোক মিছাকৈ কোৱা নাই হয় চাগে তিলেশ্বৰীয়ে কোৱা কথাখিনিয়ে সঁচা ময়ো তাইক সোধাই নেৰোঁ আজিৰ পৰা ইমান দিনে তাইক ইমান ভাল বুলিহে মৰম কৰি আছিলোঁ মই ইমান মৰম কৰিলোঁ তাইক মই মোৰ সোণৰ যিখিনি বস্তু আছিলে চব তাইকেই দিলোঁ মই আজি মই বহুত পস্তাইছোঁ ইছ ৰাম 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 আজি তাই মোক বহুত বেয়া ব্যৱহাৰ কৰিলে ময়ো তাইক সোধাই নেৰোঁ আজিৰ পৰা তাই যদি মোক ইমান বেয়া ব্যৱহাৰ কৰিব পাৰে ময়ো তাইক পাৰিম ভাত খুৱাম নাখাওঁ তই খাই ল খালে খাব নাখালে নাই তাইক মই দি আছোঁ হেঁকা তিলেশ্বৰী বুঢ়ীয়ে মোক মিছা কোৱা নাই ঠিকেই কৈছিল এই ভাল নহয় বুলি আৰু তিলেশ্বৰী বুঢ়ীয়ে সেইকাৰণে পাত্তা নিদিব পাৰে বোৱাৰীকক মই এতিয়াহে গম পাইছোঁ আচল কাহিনীটো বহুত তাইকে খুৱাম আজি বোৱাৰী কি কৰি আছ তই চব্জি বনাই কাক সুধি পাইছোঁ পাকঘৰত ওলা ইমান ধুনীয়া পাকঘৰটো তাইক মই এৰি দিছিলোঁ আজিৰ পৰা তাইৰ হাতেৰে মই ভাত নাখাওঁ আৰু এইকেইটা গোদাম ছাগলী গৰু গাহৰি চবকে খাব লাগিব এইবিলাক বুঢ়ী যদি ইমান অশান্তি কৰি থাকে শান্তি নোহোৱা কৰি দিছে খাবলৈ শুবলৈ শান্তি নোহোৱা হৈ গৈছে মোৰ নাথাকোঁ আৰু এখন ঘৰত মাৰ ঘৰলৈ গুচি যাম তাই মোৰ বিছনাখনত শুই আছে ঐ উঠ ক'ত হৈছে তই তই পকা ধু এতিয়া উঠ তাই য'তহে শুৱক মোৰ একো দৰকাৰ নাই মই ভালকৈ শুব পালে কৰিছোঁ মই এতিয়া ধুনীয়াকৈ যাম ভাত খাই পিনি শুই থাকোঁ এই বুঢ়ী যদি মোক বৰ অত্যাচাৰ কৰি থাকে যাওঁগৈ আজি ঘৰলৈ নাহোঁ আৰু মা তই ক'ত যাৱ মই যাওঁগৈ ঘৰত যাওঁ ঘৰত যাওঁ তই মোকচোন কোৱাই নাই নাহোঁ আৰু তাই মোক নোকোৱাকৈ ঘৰলৈ গুচি গ'ল তাই ইমান দমদমনি আজি মই বাবাক ফোন কৰি ক'ম ৰ তাইৰ কথা আৰু নাহিলোঁ নাহক তাই আজি 6 মাহ হৈ গ'ল আজিলৈকে বোৱাৰীজনী অহাই নাই মই বহুত ডাঙৰ ভুল কৰিলোঁ নেকি আগতে আমি দুজনী বহুত মিলাই পিটি আছিলোঁ নহয় এই তিলেশ্বৰী বুঢ়ীজনী ধ্বংস কৰিলে সেইকাৰণে লোকৰ কথা কেতিয়াও শুনিব নালাগে মই বহুত ডাঙৰ ভুল কৰিলোঁ আৰু মই বোৱাৰীজনীক এতিয়া লৈ আনিবগৈ লাগিব আৰু মই কেতিয়াও লোকৰ কথা নুশুনো আৰু মোৰ বোৱাৰীজনীকো সম্ভৱ তিলেশ্বৰী বুঢ়ীয়ে বেয়া কৰিলে আৰু তাই আগতে এনেকুৱা নাছিল নহয় ইমান মিলাই পিটি আছিল আমাৰ মাজত সেইকাৰণে লোকৰ কথা শুনিব নালাগে আৰু ময়ো অলপমান ভাবি চাব লাগিছিল বোৱাৰীজনীক কিন্তু বোৱাৰীজনী মোক ইমান মৰম কৰিছিল মইহে ভুল বুজিলোঁ আৰু মই বোৱাৰীক কাইলৈ লৈ আনিমগৈ আৰু মই জীৱনত কেতিয়াও লোকৰ কথা নুশুনো আৰু মই এতিয়া ৰেডি হ'মগৈ কাইলৈ তাইক লৈ আনিমগৈ